আগৰ দিনত কি আছিলে, ওচৰ চুবুৰীয়াখিনিয়ে কাৰোবাৰ যদি ঘৰত কিবা এটা হয়, কাজিয়া পেচাল লাগিছে, বু বু বা কৰি কাৰোবাৰ ঘৰৰ ছোৱালী যদি ক'ৰবালৈ পলাই গৈছে, সেইবোৰ কথাত আমি শুনি বৰ সন্তোষ পাওঁ নহয় জানো। ওচৰ চুবুৰীয়া ইঘৰে সিঘৰে গৈ পেলাই, ইঘৰে সিঘৰ তাত গৈ পেলাই সেইবোৰ আলোচনা কৰি থাকোঁ। আৰু কিন্তু এতিয়া হ'ল বৰ্তমান ডিজিটেল যুগ, প্ৰায়ভাগ মানুহে আজিকালি যিহেতু ডিজিটেল মোডটো অন কৰিছে, ফেচবুকতে নিজৰ কথাবিলাক আলোচনা কৰে, নিজৰ ঘৰুৱা কথাবোৰ দি থাকে আপডেট। সেইবিলাক আজিকালি কি হৈছে, আলোচনাবিলাক ছ'চিয়েল মিডিয়াত হৈছে। আৰু যিসকলে ভিডিঅ'বিলাক বনাই থাকে তাৰে যেতিয়া কমেণ্টবিলাক চাওঁ, ভাবোঁ মানুহৰ মানসিকতাবিলাক, বেলেগৰ কথা জানিবলৈ ইমান দুৰ্ঘুৰ হেঁপাহ কিহৰ কাৰণে মানুহৰ। হয়, তেখেতসকলে নিজৰ পাৰ্চনেল জীৱনটো ৰাজহুৱা কৰিছে, সেইটো তেখেতসকলৰ কথা। কিন্তু আমি মানুহ হিচাপে আমি কি চাব বিচাৰিছোঁ? কিয় ইমান আমাৰ দৰকাৰ বেলেগৰ জীৱনত কি ঘটি আছে, কি ঘটা নাই, বেয়াখিনি জানিবৰ কাৰণে কিয় আমি ইমান উৎসুক? যদি তেখেতে কোনোবা কিবা এটা ভাল জ্ঞান দি আছে যে কেনেকৈ পঢ়া শুনা কৰি ডাঙৰ হ'ব পাৰি, কেনেকৈ পঢ়া শুনা কৰি পেলাই ভাল মানুহ হ'ব পাৰি, কেনেকৈ পঢ়ি শুনি এটা চাকৰি ল'ব পাৰি, সেই কথাখিনিততো আমাৰ গুৰুত্ব নাই। তাততো আমি এটা মন্তব্য নবঢ়াওঁ। কিন্তু কোনোবাই যদি কাৰোবাৰ গিৰিয়েকক লৈ পেলাই পলাই গৈ বেলেগ জেগাত আছে, সেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকত যে আমি একদম জাপ মাৰি কমেণ্টবিলাক দিওঁ যে, জানিবলৈ বৰ হেঁপাহ, আচৰিত হওঁ মানুহবিলাকৰ কমেণ্টবিলাক দেখি পেলাই। আৰে চবকে দেখোন সেই ঘৰুৱা কথাবিলাকে জানিবলৈ ইমান উৎসুকতা, ইমান ব্যাকুলতা কিহৰ কাৰণে? মানুহবিলাকে বেলেগৰ কথাখিনি জানিবৰ কাৰণে ইমান ব্যাকুলতা কিহৰ কাৰণে? সমাজত ভাল কথা, ভাল জ্ঞান বিলাওক, যাতে দহৰ উপকাৰ হয়। নিজৰ সন্তানৰ কথা ভাবক। আপুনি আজি যি কৰি আছে সেই কৰ্মত দুদিন পিছত আপোনাৰ পৰা দেখি সন্তানেও শিকিব। আপুনি যদি নিবিচাৰে আপোনাৰ সন্তানে তেনেকুৱা কাম নকৰক, তেতিয়াহ'লে সন্তানক সেই সোপা দেখাই পেলাই আপুনি কিহৰ কাৰণে সেই ৰাস্তাটো দেখুৱাই আছে সন্তানক? ভাল শিক্ষা আপুনি ঘৰৰ পৰাই দিব পাৰিব। আপুনি ভাল হ'লেহে আপোনাৰ সন্তানেও ভাল শিক্ষাটো গ্ৰহণ কৰিব। এই লেতেৰা মানসিকতাবিলাক লৈ পেলাই ফেচবুকত গেলাই থাকি লাভ নাই। ভাল কথা আলোচনা কৰক, ভাল ভিডিঅ' দেখাওক। এনেকুৱা নহয় যে কাৰ ঘৈণীয়েকে কাক পলাই গ'ল, কোনোবা ছোৱালীয়ে কোনোবা বেলেগ অজাতিলৈ গ'ল, এইবিলাক কথাত মাথা মাৰি লাভ নাই। নিজৰ সন্তানটো কেনেকৈ পঢ়াই শুনাই ডাঙৰ কৰিব লাগে, সেই কথাখিনিত গুৰুত্ব দিয়ক। সকলোকে অনুৰোধ কৰিছোঁ, বেলেগৰ ব্যক্তিগত বিষয়ত মাত নামাতি, বেলেগৰ ব্যক্তিগত কথাত গুৰুত্ব নিদি, সেইসকলেনো কেনেকৈ সেইবিলাক ভিডিঅ' চাওক যিবিলাকৰ পৰা মটিভেশ্যন পায়। কেনেকৈনো এজন মানুহে কষ্ট কৰি দিন ৰাত একাকাৰ কৰি পেলাই নিজৰ গন্তব্যস্থান লক্ষ্যত উপনীত হৈছে, ছাকচেছ হৈছে, সেইবিলাকৰ কাহিনী চাওক। যিবিলাক কাহিনী আপোনাক আমোদ দিয়ে যে কাৰোবাৰ পত্নী পলাই গ'ল, কাৰোবাৰ ছোৱালী পলাই গ'ল, কোনোবা মানুহে বেলেগ এজনী মানুহ আনিলে, এইবোৰ কথাত লাগি মাত মাতি ভিডিঅ' বনাই